অংশগ্ৰহণ কৰিছে। এই শোভাযাত্ৰা হৈছে আজি আমাৰ ইয়াত স্থাপন হোৱা লক্ষ্মী মন্দিৰৰ আজি ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানটি আছে। এই বৰ্ষজোৰা কাৰ্যসূচী আছিলে, আজি এতিয়া সামৰণি এই দ্বিতীয় দিনা কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী মানুহসকলে সকলোৱে আজিকালি আহি অংশগ্ৰহণ কৰিছেহি। এইটো ৰাইজৰ কাৰণে বহুত ভাল হৈছে আৰু এটা সমন্বয় প্ৰতীক হিচাপে গঢ় দি উঠিছে। বাকীলৈ বাৰ্তা দিব বিচাৰিছোঁ যে যাতে অসমখন শান্তি সমৃদ্ধি ভৰি তোলক, অসমখন যাতে থিয় হৈ উঠক, আই লক্ষ্মীয়ে যাতে সকলোতে স্বীকৃতি লাভ কৰে।